গাইজ আজি আপোনালোকৰ কিছু দুই এটাই কমেণ্ট কৰাৰ বাবে মই আজি আমাৰ ঘৰটোৰ চৌপাশটো আৰু ঘৰটো দেখাম বুলি ভাবিছোঁ। তো ব'লক ফাৰ্ষ্ট খেতিৰ পৰা আৰম্ভ কৰোঁ। ভাজি ভালকৈ দেখাম। এটা আগৰ এটা ভিডিঅ'ত আপোনালোকক মই খেতিখন দেখাইছোঁ, কিন্তু আজি আৰু একবাৰ দেখাওঁ ব'লক। এয়া চাওক, এয়া সম্পূৰ্ণ এই নেহুৰ, বিট, মটৰ, লাই, জ্বালা এইবিলাক আছে। এই ফুলকবি গাজাই নাই, এই ব্ৰকলি এইগিলাখান গাজাই নাই, ৰ'দে নপৰে সেইকাৰণে। বাৰীত কি কি আছে চাওঁ ব'লক। এই জ্বালা, এইভাগে বিলাহী, এইভাগে 2ডাল কল আৰু এখনিত 3-5ডাল কল, এখন খৰিচা। সেইটো আমাৰ সৌতা পুখুৰী, এটা পুখুৰী, ইয়াতে আমি জুই তুই জ্বলাওঁ কেতিয়াবা। তাৰপিছতে বাৰীতে চাব লগা বেলেগ বিশেষ একো নাই। এই নাৰিকলডাল মাটিখিনি, এই বাৰীত বিশেষ একো নাই। এতিয়া আমি যাম এই আগত দেখিন যাই কিনে আপোনালোকক আমাৰ নতুন ঘৰটো দেখাম আৰু পুৰাণ ঘৰটো দেখাম। তো ব'লক। ৰ'ব কালি আমাৰ এটা বস্তু আনিছে, সেই বস্তুটো আপোনালোকক দেখাম আজি। তো ব'লক। ৰ'ব এতিয়াও চাইড ৰাতন পালেং আছে, ৰ'ব এই চাওক, এই লাই আছে। এয়া এই ঘৰটো আমাৰ সেই পৰিদিনা বান্ধিছে, কাৰণ এই আমাৰ ইয়াতে এটা গলি আছিল, সেই গলিটো তাৰমানে এই গৰু নোহোৱাৰ পৰাই তাৰমানে এইটো ভাঙি কালি নহয় 7 দিনমান আগত এইটো তাৰমানে ভাঙি পেলাই কিনে এইটো ইয়াতে বনাই দিছে। এইটো এতিয়া ৰন্ধা ঘৰ হৈ থাকিব, বাহিৰা কাজে ঘৰ। আমাৰ ঘৰলৈও আহিলে সেই ঘৰত এইটো ৰান্ধিব, এটা ক'ব পাৰিব বস্তু দামে থৈছে দিয়ক। এইটো ঘোঁৰাটো এটা দামী থৈছে, বিচনাখন, এইখন আমাৰ গাড়ীখন, এখন আমাৰ গাড়ী। এতিয়া আমি যাওঁ মন্দিৰৰ পিছফালে। এডাল আমাৰ বেলগাছডাল আছে। এই মন্দিৰৰ পিছফালে বিশেষ একো নাই, জ্বালা একডাল আছে ৰুৱাই, এডাল জ্বালা এবাৰ ময়ে ৰুইছিলোঁ দিয়ক। তাৰপিছত এই ফুল আছে, এই থালি এইটো থালিটো চাওক, এই থালিটোত গৰুৱে খাইছিল দানা। এইগিলাখান দেখে আপোনালোকে কি ভাবিব, দেখাইছে এইগিলাখান কি দেখাইছে বুলি ভাবিব, কিন্তু নাই আজি দেখালোঁ আৰু এই 2ডাল ফুল আছে। আৰু এই আমাৰ মন্দিৰটো আগৰ পৰাই দেখাব, আহক পিছৰ পৰাই কি গম পাব, দেখালি আগৰ পৰাই দেখাব ব'লক। এই চাওক, এডাল তুলসী। এই মন্দিৰটো আমাৰ এইটো মন্দিৰ, এডাল মধুৰিআমৰ গছ। এইটো কাম কৰি আছে আমাৰ ঘৰত, দেখিছে না? আমাৰ মানে আমাৰ ঘৰলৈও আহিল সেইবাবে। তাৰপিছত আমাৰ সেই বাগত দেখিন সেই চোপাটো, এইখিনি বামুণ চোপা আমাৰ এইটো ঘৰৰ বাউণ্ডাৰীটো ইয়াত এবাগত দেখিন। এই সেই মুখকুচি আমি স্কুলৰ কাষেদি সোমাই আহি কিনে এই ৰঙা মন্দিৰটোৰ কাষতে আমাৰ এই ঘৰটো, এই নতুন ঘৰটো আমাৰ বনাইছে। আৰু এডাল বকুল গছ, আৰু সেইটো আমাৰ বৰদেউতাৰ ঘৰ। ফাৰ্ষ্ট নতুন ঘৰটো দেখাব ব'লক আপোনালোকক, ব'লক। এইটো কামলাটো, চাওক, দেউতা আছে দিয়ক, অলপ ফাৰ্ষ্ট বনাইছে। এই বস্তুটো আপোনালোকক দেখাম, এই বস্তুটো এই চফা কালি আনিছে, ভাল লাগছে না কমেণ্টত ক'ব। ৰ'ব বহি দেখুৱাওঁ, ৰ'ব আপোনালোকক আৰু বহি খালি হ'ব না। এই চাওক, এই চাফাখন ভাল লাগছি না কমেণ্টত ক'ব, এনে চালি নহয়, কমেণ্টত ক'ব। এইটো আমাৰ ঘৰটো ভাল লাগছি নাও ক'ব, কিন্তু কষ্টকৈ বনা গৈছে। এইটো আমাৰ মাহঁতৰ ৰুম, এইটো কৰিডৰ, এইটো মোৰ বাৰ ৰুম, আৰু এইটো মোৰ ৰুম। তো এতিয়াতো নতুন ঘৰটোনো ভালেই হ'ব, এতিয়া পুৰাণ ঘৰটোক যাওঁ জলক। পুৰাণ ঘৰটো দেখিলে আমি পাগলা হৈ যাব আপোনালোকে। বাৰান্দাখন দেখাওঁ ৰ'ব ভালকৈ একবাৰ, এইটো ভিউটো বাৰান্দা, ভিউ এই বগা ৰং দিয়া ঘৰটোত বৰদেউতাহঁতৰ ঘৰ। তো গাইছ, এই ঘৰটো আমাৰ সেইদিনা ল'ব, এইটো ভাল লাগছি না কমেণ্টত ক'ব।
এইগিলা কাপোৰ চাপোৰ এইগিলা কাৰোবাৰ কিবা দামে থৈ আছে ঘৰটো ভাঙাৰ পাই তাৰমানে জেগাখিনি একদম কিচিৰি মিচিৰি লেতেৰা হৈ গৈছে কেম্বা হৈ গৈছে এইটোৱেই আমাৰ বাসস্থান বুলি ক'ব লাগিব এতিয়া থাকোঁ এইটোত আমি কেইদিনৰ পিছত সেইটোক যাম দিয়কচোন তো ভিতৰক লাগি এণ্টাৰ কৰোঁ আন্ধাৰ দেখা নাপালেও আকৌ বেয়া কমেণ্টত আকৌ সেই নকৰিব আন্ধাৰ দিয়ক ৰুমত লাইট চাইট নাই এই যে বাচন থোৱা টেবুল লেতেৰা হৈ আছে হ'লেও হ'লা এইটো আমাৰ লেতেৰাখিনি ঘৰ লোৱাৰ কাৰণে আপোনালোকে ভাবিব আমি জঘন্যকৈ থাকোঁ বুলি কিন্তু নহয় আমাৰ ঘৰ ল'ব না সেইকাৰণে তাৰমানে বস্তুখিনি আৰু লেতেৰা খেচেৰ মেচেৰ হৈ আছে বয়সে নাপাওঁ জেগাটো ঠিক কৰিব পৰা নাই এতিয়া আৰু কেইদিনৰ পিছত তাকে গ'লে ভাল পাব ভাল ভিডিঅ' পাব এইটো এনে বাচন টেবুল এইখিনি ঘৰটোৰ পিছফালটো আৰু এইটো আমি ড্ৰয়িং ৰুমো বেডৰুমো এইটো দেউতা থাকে এইটো ৰুমত দেউতা থাকে আৰু দেউতাই এখন টেবুলত গহাই হাৱা কৰে একেদিনে তাৰপিছত এটা ৰুম আছে আৰু এইটো ৰুম নেদেখাওঁ আপোনালোকক মই এনাই অলপমান দেখাই যাওঁ কাপোৰ চাপোৰ কিবা হৈ আছে সেইটো আমাৰ এইটো কম্বলৰ মাজত লিঅ' সোমাই আছে তো আপোনালোকে ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব আৰু লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব মই বৰ কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰিব ৰ'ব কালি একেলগে চফা নামটো তাৰমানে এই সৰু এই দোকানো আনিছে বহুত ভাল লগ এই দোকান আনিছে আৰু এইটোত আমি জুই পুৱাওঁ চৌকাটোত তোমাৰ মা ভিতৰত গাওঁ দিয়ক তে বাই কালি আৰু কেইদিনৰ পিছত এটা ভিডিঅ' হ'ব আহিব নতুন ঘৰত ভিডিঅ'